মই এনেকৈ কৰিছিলোঁ মোৰ ফাৰ্ষ্ট কেক অৰ্ডাৰটো কমপ্লিট। এয়া দেখিছে ফিনিচিংটো মোৰ প্ৰথম দিনাখনতকৈ বহুত ভাল হৈছে। আশা কৰোঁ আগলৈও আৰু ভাল হ'ব। আৰু মই তাত মেংগ' ফ্লেভাৰ এড কৰিছিলোঁ। এয়া বহুত ফ্লেভাৰ মই এড কৰি দিছিলোঁ। খাবলৈ সঁচাকৈ বিৰাট ভাল হৈছিলে। আৰু মই অলপ এইটো হৈছে মোৰ মেংগ' ক্ৰুজ যিটো মই ইয়াত এড কৰিছিলোঁ। আৰু মই পাৰ্টিৰ কেইটামান ক্লিপ কেক কটা সময়ৰ ইয়াতে এড কৰি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু মোক ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব। এয়া মোৰ বাৰ্থডে কেকটো কটা হৈছিলে। আৰু বিশেষকৈ চবেই কেকটো ইমান লাইক কৰিছিলে, খায়ো ইমান ভাল পাইছিলে, সেইটোৰ বাবে মই বহুতো ধন্যবাদ। নিজকে বহুত মানে ভাল লাগিছে যেতিয়া নিজে এটা কেক বনাই পেলাই এটা বাৰ্থডেত মানে চেলিব্ৰেট কৰা যায় ন, তেতিয়া মনটো আপোনাৰ চাব বহুত ভাল লাগে। আৰু আপোনালোকেও এনেকৈ নিজেই ঘৰতে কেক বনাই বিক্ৰীও কৰিব পাৰে, লগতে নিজৰ চেলিব্ৰেশ্যন এনজয় কৰিব পাৰিব। আৰু থেংক ইউ মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে। আৰু আগলৈও মৰম পাই থাকিম বুলি আশা ৰাখিছোঁ।